Hello guys, নমস্কাৰ আৰু welcome back to our YouTube channel বিশেষ আজি আপোনালোক আৰু এটি নতুন ভিডিও দেখাবলৈ লৈ গৈছো আৰু আজিৰ ভিডিওটো অলপমান বিশেষ হ'ব কাৰণ আজি আমি বনাম ঘৰতে হট এয়াৰ বেলুন হয় অৰ্থাৎ হট এয়াৰ বেলুন মানে কি ওপৰলৈ যিটো বেলুন উৰি যায় আমি বেলুন নবনাও কিন্তু কাগজৰ বনাই বনাম আমি আজি ভিডিওটো আৰম্ভ কৰোঁ অত্যন্ত ভাল হ'ব স্কিপ নকৰাকৈ চাই থাকক এখন বাতৰি কাকত লৈ দিছোঁ এয়া আপোনালোকে দেখা পাইছে নিয়মীয়া বাৰ্তা যিয়ে নহওক এইখন আমাৰ বাতৰি আছে পুৰণা কালৰ বাতৰি এইখন আমি এই বাতৰিখন মানে এনেকৈ ধুনীয়াকৈ ল'ম লৈ পিনে আমি ফাৰ্ষ্ট ইয়াতে এই বস্তুটো এনেকৈ সমান কৰি দিম এইখন এনেকৈ ল'ম লৈ আমি যে নহওক এইবাৰ আমি এইখন এনেদৰে আনফোল্ড কৰিম এইখন মানে খুলি ল'ম এই কাগজখনি এনেদৰে আৰু গাইছ আমি এই কাগজখন প্ৰথমতে এনেকৈ সম্পূৰ্ণৰূপে মানে যেনেকৈ আমি মোহা দিছিলোঁ তেনেকুৱা ধৰণৰ মানে আকৌ এবাৰ মানে এইটো আনফোল্ড কৰিব লাগিব অৰ্থাৎ খুলি দিব লাগিব সমানকৈ ধুনীয়াকৈ যাতে ইয়াৰ ভাঁজবোৰ পিছত কাম আহে আপোনালোকক কৈ যাম ষ্টেপ বাই ষ্টেপ আপোনালোকে চাই থাকক আৰু গাইছ আমি এইখন এনেদৰে পাৰি লৈছোঁ আৰু এতিয়া এই কাগজখন আমি এনেদৰে ফল্ড কৰি দিম এনেদৰে আমি এইখন মানে আকৌ লৈ আহিম এনেদৰে মেৰিয়াবলৈ চেষ্টা কৰিম এই পিনৰ পৰা এনেকৈ ধুনীয়াকৈ ল'লোঁ আৰু সেই পিনৰ পৰা আমি ধুনীয়াকৈ লৈ ল'ম আৰু গাইজ এতিয়া আমি এইখিনি এনেদৰে মেৰিয়াই ল'ম মানে গোটেইখিনি ধুনীয়াকৈ এটা মূৰ কৰি ওপৰৰ পিনে মেৰিয়াই ল'ম আৰু এই মেৰিয়াই লোৱা অংশখিনি আমি এডাল সূতা বা এডাল সাধাৰণ ৰছীৰে আমি এইখিনি মেৰিয়াই দিম যাতে এই ভাঁজটো ওলাই যাব নোৱাৰে এই মেৰুৱা অংশখিনি যাতে ওলাই যাব নোৱাৰে আপোনালোকে চাই থাকক এইটো মানে এটি বহুত ভাল বস্তু হ'বলৈ গৈ আছে চাই নিশ্চয় আমোদ পাব চাই থাকক কোনেও ভিডিঅ'টো স্কিপ নকৰাকৈ আমি ভিডিঅ'টো কৰিব পাৰে সকলোখিনি যা যোগাৰ কৰিছোঁ তেনে ব'লক আমি এইখিনি হট এয়াৰ বেলুন ওপৰলৈ উৰাই চাওঁ তো গাইছ ব'লক আমি
পালে। আৰু গাইজ আমি আগতে কৈছিলোঁ কাগজখন আমি কিয় মেৰিয়াই দিছিলোঁ, কাগজখন এটি বুলৰ নিচিনাকৈ কৰি, আৰু কিয় এইটো আনফল্ড কৰি দিছিলোঁ কাৰণটো হ'ল যেতিয়া আমাৰ এই যিটো আমাৰ হট এয়াৰ বেলুন অৰ্থাৎ কাগজেদি আমি যিটো বেলুন বনাইছিলোঁ সেইটো যেতিয়া উৰি গৈছিল তেতিয়া মানে ছাইখিনি আপোনালোকক উৰি যোৱা দেখিছিল, ছাইখিনিৰ লগত মানে এইখিনি উৰি যোৱা দেখিছিল, কাৰণ আমি পেপাৰখন মেৰিয়াই দিছিলোঁ। যেতিয়া মেৰিয়াই দিছিলোঁ তেতিয়া ছাইখিনি মানে এইটো সেইটোৰ লগত জোৰ খাইছিল। যদি আমি সেই কাগজখন যদি মেৰিয়াই নিদিলোঁহেঁতেন তেতিয়া ছাইখিনি তলতে পৰি গ'লহেঁতেন আৰু আমাৰ সেইখন উৰি নগ'লহেঁতেন। তো গাইজ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু কিছু হ'লেও আপোনালোকে কৰিব পাৰিব ছেফটি ঘৰত লৈ পিনে আপোনালোকে এইটো কৰিব পাৰিব। তো গাইজ আজিলৈ এইখিনি, আহি আছোঁ আকৌ এটি নতুন ভিডিঅ'ত। তেনেহ'লে আজিলৈ ইয়াতে ৰাখি জয় আই জয় আই।